মই বৰ্তমান এতিয়া কটেজৰ ভিতৰত গৈ আছোঁ। ইয়াৰ কটেজৰ কেনেকুৱা ধৰণৰ সুবিধা আছে আপোনালোকে চাব পাৰে। আৰু আমি এতিয়া ভিতৰলৈ যাই বেডৰুমলৈ গৈ আছোঁ। প্ৰশান্তি কটেজৰ কাষতে লাগি থকা নদীখনৰ অলপ ভিউৱাৰ্ছটো দেখুৱাই দিছোঁ। আপোনালোকে চাই হেল্ল' গাইজ, আমি আছোঁ বৰ্তমান এতিয়া বৰ্ডাৰ ৰোডত। আমি বৰ্ডাৰতে গৈ আছোঁ আছাম আৰু অৰুণাচল বৰ্ডাৰ। এতিয়া আমি দুজনে গৈ আছোঁ। মোৰ লগত আছে সঞ্জীৱ দা, দুজনে বৰ্ডাৰ। এতিয়া এয়া বৰ্ডাৰতো নতুনকৈ বনাই আছে। ইয়াত বৰ্তমান মোটামুটি হৈয়ে গৈছে, বনোৱাৰ ৰিপাৰিং কৰি আছিলে, ৰিপাৰিং হৈ গৈছে বৰ্তমান মোটামুটি। আৰু আমি এতিয়া দেখুৱাম আপোনালোকক অৰুণাচল আৰু আছাম বৰ্ডাৰৰ মেইন গেটটো দেখুৱাম। তালৈ বুলি গৈ আছোঁ আমি দুইজনে। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমাৰ পিকনিক প্লেচটো হৈছে মেইন পিকনিক প্লেচ, এইটোৱে হৈছে বহুত ডাঙৰ পিকনিক প্লেচ। আপোনালোকে যদি আহিম বুলি ভাবিছে ইয়াত আহিব পাৰে, কোনো টেনশ্যন নাই, কোনো টেনশ্যন ফ্ৰীকৈ আহিব পাৰে। এতিয়া বাজিছে বৰ্তমান 11:11 হৈছে। আমি 11:30মান বজাত পামগৈ অৰুণাচল বৰ্ডাৰ। বৰ্তমান আমি আহি পালোঁ অৰুণাচল আছাম বৰ্ডাৰ। মই এতিয়া পালোহি অসম আৰু অৰুণাচল বৰ্ডাৰ পালোহি। মই এয়া মই গৈ আছোঁ খোজকাঢ়ি, বাইকখন ৰখালোঁ ছাইডতে ৰখাই গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ। এই বৰ্ডাৰটো অসম আৰু অৰুণাচল বৰ্ডাৰ দেখুৱাবৰ কাৰণে গৈ আছোঁ আমি। অৰুণাচল এইটো পাৰ হ'লে, গেটটো পাৰ হ'লে অৰুণাচল পাব। আপোনালোকে আগত দেখিছে ন, সৌডাল ডাল দেখিছে, তাতে চেক কৰে। গেটৰ পৰা আহি আমি গৈ আছোঁ এতিয়া ওচৰতে থকা প্ৰশান্তি কটেজটোলৈ গৈ আছোঁ। এইটোৱে হৈছে অসম অৰুণাচল বৰ্ডাৰত থকা প্ৰশান্তি কটেজ। IB2 হৈছে, এইটোৱে IB2। হেল্ল' গাইছ, এতিয়া বৰ্তমান আমি ভালুকপুং IBত আহি আছোঁ। ইয়াত পাইপিঙা গেটৰ পৰা এতিয়া IBত আহি আছোঁ। হেল্ল' গাইজ, মই অৰুণাচল আছাম বৰ্ডাৰ গেটৰ পৰা এতিয়া বৰ্তমান আহিছোঁ। আমি অৰুণাচলৰ কাষতে লাগি থকা আছামৰ IBটোলৈ আহিছোঁ। এতিয়া IBটো আপোনালোকক কি সুবিধা আছে অলপ দেখুৱাই দিম। এইটো আপোনালোকে IBটো চাই লওক পোনপ্ৰথমে। ইয়াৰ ভিউ বৰ ধুনীয়া ভিউ আহে। এইফালে চাব পাৰে আপোনালোকে, নদী আছে, জীয়াভৰলী নদী আছে। আপোনালোকক এটা ৰুম দেখুৱাই দিছোঁ, মই এটা কটেজ দেখুৱাই দিছোঁ, কেনেকুৱা ধৰণৰ সুবিধা আছে কটেজত। মই বৰ্তমান এতিয়া কটেজৰ ভিতৰত গৈ আছোঁ। ইয়াৰ কটেজৰ কেনেকুৱা ধৰণৰ সুবিধা আছে আপোনালোকে চাব পাৰে। ছুপাৰ চিট আছে, ছুপাৰ চিট পাই থোৱা আছে। ইয়াত বৰ্তমান ইয়াত ৰেষ্ট ল'ব পাৰে। আৰু আমি এতিয়া ভিতৰলৈ যাই বেডৰুমলৈ গৈ আছোঁ। এই বেডৰুমৰ চাব পাৰে আপোনালোকে কেনেকুৱা ধৰণৰ সুবিধা আছে। মেট্ৰেছৰ চাব পাৰে ইয়াক। গডেজ আছে, টিভি আছে, ইফালে এচিৰো সুবিধা আছে। ইয়াত চাব পাৰে আপোনালোকে, ফেনৰো সুবিধা আছে। বৰ্তমান মুঠতে সকলোখিনি সুবিধা আছে। আপোনালোকে যদি কিবা বিপদত পৰিছে, আপোনালোকে কাৰোবাক যদি ফোন কৰোঁ কয়, তেতিয়া আপোনালোকে লেণ্ডফোনৰ সুবিধা আছে। ইয়াত সকলো ধৰণৰ সুবিধা ৰাখি আছে। এতিয়া আমি আহোঁ বাথৰুমৰ কেনেকুৱানো ধৰণৰ সুবিধা আছে, বাথৰুমটো চাই লওঁ। এতিয়া আমি বলক বাথৰুমলৈ যাম। এতিয়া বাথৰুমটো চাই মই প্ৰথমে দৰ্জাখন খুলি ল'লোঁ। তাৰপিছত এই বাথৰুমলৈ সোমাই আহিলোঁ।
এয়া চাব পাৰে আপোনালোকে ইয়াত গৰম পানীও পাব, ঠাণ্ডা পানী বিচাৰিলে ঠাণ্ডা পানীও পাব। আৰু এইফালে টয়লেট কৰা জেগা ইয়াত এনেকুৱা আছে। সকলো ধৰণৰ বৰ্তমান সকলো ধৰণৰ সুবিধা আছে ইয়াত, আপোনালোকে আহিব পাৰে। হেল্ল' গাইজ, মই আপোনালোকক প্ৰশান্তি কটেজৰ কাষতে লাগি থকা নদীখনৰ অলপ ভিউৱাৰ্ছটো দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। আৰু আহিলে এই প্ৰশান্তি কটেজত আহিলে আপোনালোকে এই ভিউৱাৰ্ছ উপভোগ কৰিব পাৰিব। এনেকুৱা ভিউৱাৰ্ছ আছে, ভাল লগা পৰিৱেশ আছে। আপোনালোকক দেখুৱাইছোঁ এতিয়া বৰ্তমান গোটেই প্ৰশান্তি কটেজটো দেখুৱাই দিছোঁ। গাইজ, এই প্ৰশান্তি কটেজৰ পৰা ওলাই গৈ আছোঁ, এতিয়া অলপ বজাৰ কৰিলোঁ, হাঁহ মাংস বজাৰ কৰিলোঁ, তাৰপিছত আৰু আমি ঘৰত যাম আৰু। গাইজ, মই আপোনালোকৰ আগত কৈছিলোঁ, বজাৰ কৰাৰ কথা কৈছিলোঁ। এতিয়া পালোহি, বৰ্তমান এয়া বজাৰ পালোহি আমি। এতিয়া মাছ বজাৰ কৰিবলৈ আহিছোঁ, মাছ বজাৰত আহিছোঁ। দেখিছে আপোনালোকে বেপাৰীবিলাক বহি আছে, মাছ লৈ অলপ ইয়াত তুলিলোঁ। ইয়াত আমি ৰৌ মাছ ল'ব আহিছোঁ, যিহেতু কালি অলপ কাম আছে, কামৰ কাৰণে মাছটো ল'ব আহিছিলোঁ। এতিয়া বৰ্তমান মাছটো কাটি আছে, এয়া দাম দৰ কৰা হৈ গ'ল। বৰ্তমান বজাৰ কৰা হৈ গ'ল। বজাৰ কৰি আমি আকৌ এইবাৰ ঘৰলৈ বুলি উভতিলোঁ।